নমস্কাৰ 1 জানুৱাৰী বটদুৱা থান গলো মা দেউতাৰ অবিহনে ভগৱানক বিশ্বাস কৰোঁ গুৰুজনাৰ প্ৰাৰ্থনা কৰোঁ ধূপ ধূনা চাকি বন্তি জ্বলাই শংকৰদেৱ গুৰু তুমি বুৱালা ভক্তিৰ নদী সাধাৰণ মনুষ্যে নাজানো ভকতি আমি মূঢ়মতি শংকৰদেৱে কৈছিলে এক দেও এক খেও একবিনে নাহি কেও ইয়াৰ অৰ্থ হৈছে এজন ভকতে কেৱল মাথো এজন ভগৱানক বিশ্বাস কৰিব লাগে সেয়ে হৈছে ভগৱান শ্ৰীকৃষ্ণ আকাশী গংগা সৰোবৰ গুৰুজনাই ইয়াতে স্থান কৰিছিলে কোনো বাপে কি কৈছে যেতিয়া পানী নাছিল ইয়াতে এজোপা বটবৃক্ষ গছ আছিল এই বটবৃক্ষৰ গছৰ তলতে গুৰুজনে 7 দিন 7টা দিন নাম কীৰ্তন কৰিলে পানী পাবৰ কাৰণে শেষৰ মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি এই বটজোপাৰ তললৈ দবাই দিলে এই বটজোপাৰ তললৈ দবৰ কাৰণে তাৰ নাম হ'ল বটদ্ৰৱা আৰু ওপৰৰ পৰা গংগা পাবৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা আৰু যেতিয়া শ্ৰীকৃষ্ণ ইয়াত জিৰাইছিল জিৰাওঁতে শ্ৰীকৃষ্ণৰ ধেনুখন এই বটজোপাতে আওজাই ধৰিল আওজাই ধৰাৰ কাৰণে পুখুৰীটো ধেনু আঁকা হ'ল এইটো 52 বিঘা আছে আৰু এইটো হ'ল নগাঁও জিলাৰ 9 মাইল পশ্চিমে আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্মস্থান এইটো হ'ল আলিপুখুৰী যেতিয়া গংগা নামি আহিল তেতিয়াৰ পৰা আলিপুখুৰী নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল আৰু সেই যে মণিকূটটো দেখিছা তাত আমাৰ 160 বিঘা মাটি আছে থানত যোৱাবাৰ যে চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহ হৈছিল বৰদোৱা দেখিছে এটা এটা কাহিনী লিখা আছে পঢ়ি থাকিলে দেৰি হ'ব আপোনাক সোনকালে দেখাই দিছোঁ এয়া হৈছে শংকৰদেৱৰ মেইন আসনখন আমাৰ কাৰণে এয়াই হৈছে বৈকুণ্ঠপুৰী কৃষ্ণ বৰদোৱা থানৰ অসমৰ এখন পবিত্ৰ তীৰ্থ স্থান শ্ৰীমন্ত শংকৰদেৱে যেতিয়া এক শৰণ ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিলে পোনপ্ৰথমে বৰদোৱা নামৰ ঠাইত বটদুৱালৈ আহিলে দুটা শংকৰদেৱৰ পদৰ ধূলা মন চোৱা এয়া দেখিছা নে এতিয়া দেই কৃষ্ণ ৰাম আগতে আহিছিল ভক্তিখন বৰ মধুৱাৰী নমানন্দ শ্ৰীমন্ত এইফালে আকাশী গংগা দেই দক্ষিণে যাত্ৰা দৌল আহক আপোনালোকে আহক শুনকি দক্ষিণে যাত্ৰা দৌল পুৰুষে নিমিলা সাধু বৈকুণ্ঠ চিহ্ন আঁকিয়াই দেখালে গুৰুজনাই 13খন অৱসৰত চিহ্নযাত্ৰা নাটকখন লিখি পেলাই কৰোঁতে 7 দিন 7 ৰাতি লাগিল এজনী পোহাৰীয়ে মাছ বেচিবলৈ আনি পেলাই 7 দিন 7 ৰাতি ভাওনা চাই থাকিলে মাছটো গেলি গ'ল এই গেলা মাছটো ওচৰত ডুবাটো ধুবলৈ যাওঁতে মাছটো দি উঠিল তেতিয়াই গুৰুজনাই সেই ডুবাটো পুতি তাত দৌল মন্দিৰ বনালে দেই আৰু এইফালে পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয় তথাতে আউজি গৈ পুস্তকৰ লিখয় শিলিখাতে আউজি পেলাই গুৰুজনে বিভিন্ন ধৰণৰ শাস্ত্ৰ লিখিছিলে দেই আৰু এইফালে হাতী পুখুৰী এটা আছে চাৰিফালে 4 হাতী মহাভক্তগণ চৈধ্য প্ৰসংগৰ নামৰ কীৰ্তন এই পুখুৰী পাৰে পাৰে আতৈসকল থাকি কীৰ্তন ঘৰ পথখিলাত নাম কীৰ্তন কৰাৰ কাৰণে পুখুৰীটো নাম হাতী পুখুৰী দেই এই এটা কুঁৱা আছে এই কুঁৱাটো চাব পাৰিব আপোনালোকে এই কুঁৱা নহয় পাটনাৰ দেই
আৰু এটা নতুন প্ৰজেক্ট আছে আৰু 1.5 মাহৰ পিছত প্ৰজেক্টটো মুকলি হ'ব সেই প্ৰজেক্টটো মুকলি হ'লে আপোনালোকে তেতিয়া আকৌ আহিব গুৰুজনাৰ খৰমজোৰ আইতাকৰ তাঁতশাল বিভিন্ন ধৰণৰ অসমীয়া সাহিত্য জগতলৈ গুৰুজনে আগবঢ়োৱা মেটমৰা সম্ভাৰ মিউজিয়াম টাইপত সেইটো প্ৰজেক্টত দেখিবলৈ পাব 1.5 মাহৰ পিছত আপোনাৰ যাওক আৰু যদি পিছত কোনোবা চাওঁ ধন্যবাদ বাপজনে আমাক ইমান ধুনীয়াকৈ বুজাই দিলে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন হৈছে মিউজিয়াম ইয়াত আকৌ আটাসকলক লগ ধৰি পেলাই সকলো আপোনালোকক বুজাই দিব এয়া মিউজিয়ামত থোৱা হৈছে শংকৰদেৱৰ যিখিনি আগত ব্যৱহাৰ কৰিছিলে সকলো বস্তু বটদুৱা থানত আহিলে আপোনালোক মিউজিয়ামত সোমাই যাব যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আৰু কোন কোন আহিছে জনাবচোন বটদুৱা থানত কৃষ্ণ কৃষ্ণ জয় জগতগুৰু বৰদুৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম ধ্বনি শুনি শীতল কৰা প্ৰাণ বৰদুৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম দবা কাহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম সেয়ে কাশী গয়া বৃন্দাবন ভজা খবে হৰিৰ চৰণ হে বৈষ্ণৱ ভজা খবে হৰিৰ চৰণ বৰদুৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ একান্ত ভকত খবে নিৰ্গুণ কৃষ্ণৰ গুণ গাবে সদা বুখিয়া যথাত বৈকুণ্ঠ কপৰি হৰি যোগীৰো হৃদয় এৰি বৈকুণ্ঠ কপৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত থাকা হৰি সাক্ষাতে তথাত
বৰদোৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম দবা কাঁহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ বৰদোৱা থান বৰপেটা ধাম একান্ত ভকতে কৰে কৃষ্ণ গুণনাম দবা কাঁহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম সেয়ে কাশী গয়া বৃন্দাবন ভজা সবে হৰিৰ চৰণ হে বৈষ্ণৱ ইয়াতে কিবা ভুল হ'লে মোক ক্ষমা কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ